কি বুলি মাতে কাষ্টমাৰ এই কাষ্টমাৰ আৰু ৰিটেইলৰ মাজত যোনটো সম্পৰ্ক এই চিষ্টেমটো চলি আছে এই চিষ্টেমটো ডাইৰেক্ট মাৰ্কেটে ভুল বুলি কৈছে কিয়ক এনেতো নকয় কাৰণ ৰিটেইলাৰটো বস্তু নবনায় ইগৰ পৰা আনে হোলচেলাৰৰ পৰা হোলচেলাৰটো বস্তু নবনায় ইগৰ পৰা আনে ডিষ্ট্ৰিবিউটাৰৰ পৰা ডিষ্ট্ৰিবিউটাৰটো বস্তু নবনায় ইগৰ পৰা আনে CNF এজেঞ্চিৰ পৰা আৰু CNF এজেঞ্চি আনে কোম্পানীৰ পৰা এই কোম্পানী আৰু CNF এজেঞ্চিৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ডিপাৰ্টমেণ্ট আছে যাক আমি কওঁ এড এজেঞ্চি অৰ্থাৎ এডভাৰটাইজ কোম্পানী যদি কিবা এটা বস্তু বনায় আমি সকলোৱে এডভাৰটাইজৰ জৰিয়তে গম পাওঁ এতিয়া এই চিষ্টেমটোত যদি কোম্পানীয়ে নিজৰ লাভ লৈ 5 টকাৰ এটা বস্তু এৰি দিয়ে আমি কাষ্টমাৰখিনি 10 টকা ভৰি আছোঁ এই মাজৰ যোনটো 45% মাজৰ মানুহখিনি ভাগ বতৰা কৰি খাই আছে এতিয়া এই চিষ্টেমটোত যদি আমি কোম্পানীটো নাথাকে এই চিষ্টেম চলিব নেকি আমি যদি কাষ্টমাৰখিনি নাথাকিব কোম্পানী বস্তু বনালে কাই ইউজ কৰিব আনহাতে যদি কোম্পানী নাথাকে তথাপিতো নচলে এতিয়া আমাৰ দৰকাৰী কাই কোম্পানী আৰু কাষ্টমাৰ আৰু মাজৰ মানুহখিনি নাথাকিলেও এটা সুন্দৰকৈ বজাৰীকৰণ চলিব পাৰি কোম্পানী বনাব ডিৰেক্টলি কাষ্টমাৰে পাব আৰু এই চিষ্টেমটোক কোৱা হয় ডাইৰেক্ট মাৰ্কেট এতিয়া মই কোৱাৰ লগে লগে এই পুৰণি বজাৰখন এৰি আপুনি ইয়াতে কিয় বজাৰ কৰিব প্ৰশ্ন হ'ব পাৰে আপোনাক মই উত্তৰ হিচাপে কওঁ যে এই মাজৰ যোনটো 45% আমাক লাইফ টাইম পাৰ্টনাৰশ্বিপ হিচাপে দি আছে সেইবাবে কনচেপ্টটোক কোৱা হয় ৰাইট কনচেপ্ট মাৰ্কেটিং বজাৰ কৰাটো সঠিক পদ্ধতি আৰু বজাৰ কৰা সঠিক পদ্ধতি হ'বই লাগিব আমি আটা পিঠাৰ দিনৰ পৰা এই বজাৰখন বজাৰ কৰি আহিছোঁ কিন্তু আমি 1 টকাও পোৱা নাই আৰু ডাইৰেক্ট মাৰ্কেটে কৈছে আপুনি এইখন বজাৰলৈ আহক আপোনাক 100 নহয় 200% গেৰাণ্টি দি কৈছে আপুনি মাজত 45% পাবই পাব এইটো কনচেপ্টৰ নাম কোম্পানীটোৰ নাম হ'ল ফেশ্বন শ্বুটিং প্ৰাইভেট লিমিটেড ৰাজস্থান ফুলৱাৰাত হয় ইণ্ডিয়ান কোম্পানী 1977 চনত ট্ৰেডিশ্যনেল মাৰ্কেটত আছিল 2000 চনত ই ডাইৰেক্ট মাৰ্কেটত আহে RCM নাম লৈ আৰু 2012 চনত ষ্টেট গভৰ্ণমেণ্টৰ গাইডলাইন পায় 2016 চনত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ গাইডলাইন পায় 500 সাইণ্টিষ্ট আছে যিয়ে প্ৰডাক্টবোৰ ৰিচাৰ্চ কৰে আমাৰ এই যোনবোৰ প্ৰডাক্ট আহে সেইবোৰ 500 সাইণ্টিষ্টে ৰিচাৰ্চ কৰিয়ে আমি এই প্ৰডাক্টটো ইউজ কৰোঁ আৰু 1000তকৈও নিজা প্ৰডাক্ট আছে আৰু আহিবলগীয়া 20-21ৰ ভিতৰত 1 লাখ প্ৰডাক্ট লঞ্চ হৈছে এনেকুৱা আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিপুৱালৈ যিমান বস্তু লাগে চব আপুনি ইয়াতে পাব এতিয়া ইয়াতে আহিলে আপোনাক কি কৰিব লাগিব আপুনি এইখন বজাৰত থাকোঁতে আছিল এজন কাষ্টমাৰ ইয়াতে অহাৰ লগে লগে আপুনি হ'ব এজন ডাইৰেক্ট চেলাৰ হোৱাৰ বাবে লাগিব 1 কপি ফটো বেংক একাউণ্ট ভোটাৰ ID বা পান কাৰ্ড আৰু 1000 BBৰ প্ৰডাক্ট ল'ব লাগিব ইয়াতে কোনো জইন ফিজ নাই ইয়াতে 1000 BBৰ প্ৰডাক্ট ল'লে আপুনি ইয়াতে জইন হৈ যাব এই ইয়াতে অহাৰ লগে আপোনাৰ কি ফাইদা হ'ব 1 নম্বৰটো হৈছে আমাৰ প্ৰডাক্টবোৰ 100% guaranteed quality product our product for 100% guarantee quality product হয় আৰু number আছে MRP ওপৰত 10 to 20% ডিসকাউন্ট পাব আপুনি লেখা দামতকৈ কিছুমান বস্তু 10% আৰু কিছুমান বস্তু 20% কমত পাব আপুনি ৰিটেইলো কৰিব পাৰে হোলচেলো কৰিব পাৰে
3 নম্বৰতে আছে টেকনিকেল বোনাছ পাৰফৰ্মেন্স ইনচেন্টিভ 10 to 32% আৰু 32% হয় মানে এজন মানুহৰ ইনকাম আৰম্ভ হয় 20,000ৰ পৰা 30,000লৈ আৰু 4 নম্বৰতে আছে ৰয়েলটি বোনাছ 3%ৰ পৰা 8%লৈ আৰু 8% হয় মানে এজন মানুহৰ ইনকাম হয় 25,000ৰ পৰা 60,000লৈ আৰু ৰয়েলটি এটা এনেকুৱা সন্মান হয় যি সাইণ্টিষ্টে পায় ৰাইটাৰে পায় আৰু গায়কে পায় আৰু আমাৰ এই চিষ্টেমটোতো ৰয়েলটি নিচিনা এটা সন্মান আছে আৰু 5 নম্বৰতে আছে টেকনিকেল বোনাছ 1%ৰ পৰা 5% মানে এজন মানুহৰ ইনকাম আৰম্ভ হয় 40,000ৰ পৰা আনলিমিটেড এনেকৈ 32, 85, 45% এই চিষ্টেমটোৱে আমাক ৰিটাৰ্ণ দি আছে এতিয়া আমাৰ এই কোম্পানী ক'ত অৱস্থিত আৰু আমাৰ কোম্পানী ক'ত অৱস্থিত সেই বিষয়ে আপোনালোকে আমাৰ কোম্পানী অকল ৰাজস্থানতে নহয় ৰাজস্থানত আমাৰ হেড অফিচ আছে আৰু আমাৰ ইয়াৰ উপৰিও আমাৰ কোম্পানী আছে ছিকিমত পাঞ্জাবত আছে উত্তৰাখণ্ডত আছে আৰু আসামত আছে আমাৰ ইয়াতে ৰামপুৰত আছে আৰু আছে ৰুৰকিত এই ঠাইত আমাৰ কোম্পানীৰ মাটি অৱস্থিত কোম্পানী নিজা মাটি আছে আৰু আমাৰ কোম্পানীৰ ডিপু আছে 1,000 আৰু PUC আছে 10,000 আৰু আমাৰ কোম্পানীৰ ৰাজস্থানত মাটিকালি অৱস্থিত 17 লাখ স্কোয়ার ফুট 17,000 স্কোয়ার ফুট